তো বন্ধুসকল আজি চাওঁ আহক ডিম্পু দাইনো কেনেকৈ ভিডিঅ'বোৰ শ্বুট কৰে মানে এটা শ্বুট কৰি আছে ভিডিঅ' ড্ৰোন লৈ কিবা এটা চিনাৰী দেখাব নেকি সম্ভৱ কাষলৈকে গৈ আছোঁ আৰু ইয়াৰ পিছতে যাম বাল্লেচা মন্দিৰত যাই পোৱা নাই মই ওচৰতে থাকোঁ গতিকে তালৈকেও যাম এবাৰ তো ডিম্পু দাই কেনেকৈ ভিডিঅ' শ্বুটিং কৰি আছে এবাৰ ওচৰৰ পৰা চাই আহোঁ দেই ই লাগে আৰু কিবা ওই নাইস পারি নোয়ারা ভাই ও চিনা একো নাই বোলে থাকিব পাৰে না মানুহ থাকোৱে পৃথিৱীখনত প্ৰাকৃতিক পৰিৱেশ তো ডিম্পু দা আজি শ্বুটিং কৰি আছে এই শ্বুটিং নহয় আমাৰ মানে কিবা মানে ভিডিঅ' শ্বুটিং নহয় এই কিবা এটা এক্সট্ৰা কৰোঁ কিবা এটা বস্তু এটা কৰিব লাগে গাঁৱৰ পৰিৱেশ লাগে আৰু আমাৰ ধুনীয়া গাঁৱৰ পৰিৱেশ আছে তো এতিয়া গাঁৱৰ পৰিৱেশৰ কাৰণে ড্ৰোন উৰি আছো মানে মোৰ ভিডিঅ' নহয় মানে আচ্ছা আমি ভাবিছিলোঁ আপোনাৰ লগত নহয় আজি গোটেই দিনটো যাব কিন্তু মানে নলবাৰীৰ এটা পাৰ্ট হ'ল আৰু এখানে ক'লে গুৱাহাটী চোৱাতে কৰিব আৰু এই পাৰ্টটো মানে গুৱাহাটীত নাছিল মানে এনেকুৱা ঠাই অলপমান আৰু খেলা বন বনাই তাত ভেলাঘাটটো আমাৰ বনাম মোৰ ছাবস্ক্ৰাইবাৰ কিমান জানে নাই 545K তো আপোনালোকে অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি পেলাই 1 লাখ কৰি দিয়ক 1 লাখ 545K 545K নাই মাত্ৰ কেটো কৰি দিয়ক ভাল ভিডিঅ' পাই থেংক ইউ দাদা আৰু এটা প্ৰশ্ন মাত্ৰ লাষ্ট কি আছিল আপুনি মানে আপোনাৰ ফ্ৰেণ্ডছবোৰে কৈ থাকে আৰু বোলো কি আপুনি দেউতাক নেদেখুৱাই বোলে একদিন ভিডিঅ'ত কিয় মানে মই পাৰ্চনেল ভিডিঅ' কমকৈ বনাওঁ না মানে অলপ বাহিৰৰ ভিডিঅ' বেছিকৈ বনাওঁ ঘৰৰ পৰিৱেশ এটা অলপমান সেই আৰু পিছতে কি দেখাম দে কেতিয়াবা ঠিক আছে তো গাইজ বাল্লেচা মন্দিৰলৈকে যাই আছোঁ এতিয়া ডিম্পুদাৰ লগত অলপ কথা পাতিলোঁ যাওক বাল্লেচাক লৈ যাওঁ এয়াই হৈছে নলবাৰীৰ বিখ্যাত বালিলেচা মন্দিৰ যাক শ্ৰী শ্ৰী কালী মন্দিৰ ৰূপেও জনা যায় আৰু এই মন্দিৰটো আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনতে স্থাপন কৰা অতি পুৰণি মন্দিৰ এয়া আৰু মোৰ এই কাষতে এইফালে এইটো শিৱদৌল আৰু শিৱদৌলটো কি হৈছিলে ভূমিকম্প 1897 চনৰ যিটো ভূমিকম্প হৈছিলে বৰ ভূমিকম্প সেই ভূমিকম্পত সোমাই গৈছে তাৰমানে মাটিৰ তললৈকে আছে এই বস্তুটো ভিতৰত মাটিৰ তলত মানে আধাতকৈ বেছি অংশ সোমাই আছে আৰু বাহিৰত এইখিনি আছে আৰু এয়াই হৈছে নলবাৰীৰ ঐতিহাসিক বালিলেচা মন্দিৰ সময় পালে এবাৰ নিশ্চয় আহিব আচলতে মই ভিউজ পোৱা বা লাইক পোৱাৰ আশাত ভিডিঅ'বোৰ নবনাওঁ আচলতে মানে ক'ত ঘূৰি ফুৰা যায় আৰু মোবাইলৰ ষ্ট'ৰেজটো 128 GB মাত্ৰ বেলেগ আৰু হাৰ্ড ডিস্ক কিবা কিবি নাই ষ্ট'ৰেজ ফুল হৈ যায় আৰু ইউটিউব বা ফেচবুকত দিয়াৰ লগে লগে স্থায়ীভাৱে মানে ৰৈ যায় ভিডিঅ'টো সেইকাৰণে দিওঁ তথাপিও এনেই দি থাকোঁ বাৰু 14 দিনত আৰু 13টা ভিউজ হ'ব লাগে হা ইউটিউবত তেজপুৰত যোৱা ভিডিঅ'টো পাগলা ভাটিত নহয় এই অগ্নিগড়ত যোৱা ভিডিঅ'টো 14 দিনত 13টা ভিউজ দে আৰু বুঢ়া হ'লে নিজেই চাম দি আছোঁ আৰু ভাল পালি আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদি বেয়া পায় ডিছলাইক মানে কমেণ্টটো তাতে গালি হ'ল আৰু